নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল চিতাছ ট্ৰেইনিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। সেইটো হৈছে লোকেল মুৰ্গী কেনেকৈ বনায় তাকে দেখুৱাম আজি। আহকচোন চাওঁ কেনেকৈ বনাওঁ মই। এয়া মই কেৰাহীত তেল ইতিমধ্যে দি দিছোঁ। যিহেতু ভিডিঅ'টো দীঘলীয়া হ'ব সেইকাৰণে মই আগতীয়াকৈ দি দিছোঁ। গেছটো জ্বলাই পিঁয়াজ দি দিছোঁ কেৰাহীত। ইয়াতে মই মছলা পিচি লৈছোঁ। এইখিনি মছলা ইয়াতে আছে আদা, নহৰু, জলকীয়া আৰু ইয়াতে আছে জিৰা। এইখিনি পিচি লৈছোঁ। এইখিনি মই এতিয়াই নিদিওঁ, কাৰণ ইয়াতে এতিয়াই দিলে এইবিলাক তলত তেলত লাগি যাব। এতিয়া ইয়াতে মই মাংসখিনি দি দিম। এতিয়া মই ইয়াতে মাংসখিনি দি লৈছোঁ। ধুনীয়াকৈ লৰাই ঢাকনি মাৰি ইয়াত মই সিজাই থাকিম। মই ঢাকনিখন গুচাই 2বাৰমান লাৰি দিলোঁ। একদম কম জুইত ভাজিব লাগে, তেতিয়াহ'লে বহি নাযায়। এতিয়ালৈকে মই ইয়াতে একো দিয়া নাই। পাঁচফোৰণটো মই এতিয়াহে দিম। তেলত দিলে এইবিলাক ক'লা হৈ যায়। পিঁয়াজ যেতিয়া ৰঙচুৱা হ'ব তেতিয়ালৈকে এই পাঁচফোৰণবিলাক ক'লা হয়, পিছত অলপ তিতা তিতা ভাৱ আহে মাংসটো। সেইকাৰণে মই এইটো অকণমান দেৰিকৈ দিম। সকলোৰে ৰন্ধাৰ পদ্ধতি বেলেগ বেলেগ। এতিয়াই মই ইয়াতে একোৱে দিয়া নাই, আৰু অকণমান ৰঙচুৱা হোৱাৰ পিছতহে ইয়াতে মই পিচি লোৱা মছলাখিনি ইয়াতে দিম আৰু আলুখিনি দিম। এইটো দেখিছেনে? ইয়াতে মই একোৱে দিয়া নাই, হালধি বা ৰং সেনেকুৱা জাতীয় একোৱে দিয়া নাই। তথাপিও মাংসখিনি এতিয়া কালাৰটো দেখিছেনে? ইয়াতে মই এতিয়া মছলাখিনি দি ধুনীয়াকৈ লৰাই দিম। এইটো কালাৰটো দেখিছেনে? এতিয়া ইয়াতে মই মছলাখিনি দি দিলোঁ আৰু লগতে নিমখ হালধি দি দিছোঁ। দি ভালকৈ লৰাই দিছোঁ। প্ৰথমতে এইবিলাক দিব নালাগে, হালধি তাৰপিছত ইয়াতে মছলাখিনি আগতে যদি দিয়া হয়, কিছুমানে তেলত দিয়ে, তেতিয়াহ'লে মাংসটো সোনকালে তেলটো পুৰি যায়। যোৱাৰ বাবত মাংসখিনি তলত লাগি যাব লাগিব। যেতিয়া পিছত দিব তেতিয়াহ'লে ধুনীয়াকৈ সেইখিনি মিক্স হৈ যায় আৰু তলত লগাৰ চান্স নাথাকে। গতিকে ইয়াতে অকণমান পানী দি আপোনালোকে, মই বহুত মছলাও ইয়াতে এড কৰা নাই, যিহেতু ঘৰৰ পৰিয়ালকেইটাই খাম আৰু ইমান দেখাত ভাল কৰা নাই, কিন্তু বস্তুটো অকণমান গুণ থকা কৰিছোঁ আৰু যিহেতু লোকেল মুৰ্গী ইয়াতে অকণমান পানী বেছি দি জোল বনাই খাব পাৰি। ইয়াত দেখিছেনে? কমকৈ পানী দি এনেকৈ লৰাই থাকিব লাগিব। ঢাকনি মাৰি ৰাখি অকণমান সিজিব দিব লাগিব। কিন্তু লোকেল মুৰ্গী ইমান হৈয়ে যায় সোনকালে, যিটো কোমলীয়া হয়। যিসকলে এতিয়াও ৰন্ধা বঢ়া কৰি পোৱা নাই, নতুনকৈ শিকিব, তেওঁলোকে এই ভিডিঅ'টো চাই নিশ্চয় কিছু শিকিব পাৰিব, নতুনকৈ মাংস ৰান্ধিব পাৰিব। আপোনালোকে এতিয়াও যদি মোৰ ভিডিঅ'বিলাক চোৱা নাই, চাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে শ্বেয়াৰ কমেণ্ট কৰিব, এটা লাইকো কৰিব। ইয়াতে ঢাকনি মাৰি থৈ দিম, এনেকৈ পানী দি দিম। ইয়াতে এতিয়া সৰহকৈ পানী দি মই ঢাকনি মাৰি সিজিবলৈ দিম। শেষত আপোনালোকে অকণমান গৰম মছলা ছটিয়াই দিব গোন্ধৰ কাৰণে। এয়া মোৰ মাংস হৈয়ে গ'ল।
তাৰপিছত মই অকণমান গৰম মছলা ছটিয়াই দিছোঁ। অকণমান বনাই নিমখ এতিয়া খাব পৰা হৈ গ'ল। এতিয়া মোৰ ভিডিঅ' ইমানতে শেষ হ'ল। ধন্যবাদ।